হে গাইছ আপনারা কেনেকুৱা আছে আশা কৰিছোঁ বহুতেই ভালে আছে মই অনেক আপোনাৰ দেখি আছে অনেক ব্লগ তো গাইছ মানে এই 2 দিন মানে মূৰ্তি আনাতকৈ পূজা আপোনাৰ সকলোখিনি দেখালো তো আজি মানে অলপ মনটো বেয়া মানে আমাক এৰি সকলোকে এৰি গুচি যাব তো মানে আজি বিসৰ্জন দিয়াৰ দিন তো সকলো পূজা থূজা আপোনাক দেখালো আৰু আজি মাক মানে বিসৰ্জন দিব লাগে তো চাওক মানে সকলো উঠোৱা হৈ গৈছে যে বস্তু ৰেডি কৰা হৈ গৈছে ইয়াতে মানে সকলো ইয়াতে যে কালি আছিল তো সকলো ইয়াৰ পৰা ইয়াতে উঠোৱা হৈ গৈছে তো মানে নদীত যোৱা বাকী আছে আৰু মাক একবাৰ চাই লওক মানে বহুত বেয়া লাগি আছে মাক মানে এই 2 দিন বহুত আনন্দ কৰিলো তো এতিয়া অলপ পিছত দাদাহঁত আহিব তাৰ পিছত নদীৰ পাৰত যাই মানে বিসৰ্জন দি আহিম তো আপোনাৰ ভিডিঅ'টো চাব তো গাইজ বিদায় দিয়াৰ আগতে মাক অকমান পূজা কৰি আছে তো গাইজ বহুত মনটো বেয়া লাগি আছে এই 2 দিন বহুত আনন্দ ফূৰ্তি কৰিলো তো এতিয়া মাক বিদায় দিব লাগে আৰু গাইজ এতিয়া মাক আসনৰ পৰা উঠাই লৈ আহিল আৰু ইয়াতে মানে 7 বাৰ বলে ঘূৰাব লাগে তো নিয়মটো কৰি আছে মানে 7 বাৰ ঘূৰাই পিছত মানে গাড়ীত উঠাই মানে বিসৰ্জন দিব যাব তো হৈ গ'ল 7 বাৰ ঘূৰোৱা তো এতিয়া গাড়ীত উঠাবৰ কাৰণে লৈ যাই আছে মাক তো যাই আছো মানে গাড়ীত উঠাই দিব এবাৰ গাড়ীত মাক তো গেটৰ আহিলোঁ আৰু গেটৰ পৰা ওলাই দিল মাক আৰু ইয়াতে গাড়ীত উঠাই দিল তো বহুত বেয়া লাগি আছে গাইজ ইমান দিন ফূৰ্তি কৰিলোঁ আৰু এতিয়া নদীৰ পাৰত লৈ যাব তো দেখাই আছোঁ আপোনালোক আৰু গাইজ যেতিয়া আমি নদীৰ পাৰত যাই আছোঁ মানে গাড়ীৰে তো দাদাহঁতৰ পিছত আহি আছে আমি আগত যাই আছোঁ তো গাইজ আমি যাই আছোঁ নদীৰ পাৰত মূৰ্তি লৈ আৰু গাইজ পিছফালে দাদাহঁত আহিব লাগছে গাড়ী লৈ আৰু আমি যাই আছোঁ গোটেইকেইটা মানে নদীৰ পাৰত এই গাড়ী তো নদীৰ পাৰত যাই আপোনালোকৰ লগত কথা হৈ আছে তো পিছফালে ইহঁতে আহি আছে দাদাহঁতে তো বলক তেনেহ'লে যাওঁ নদীৰ পাৰ জয় মনসা মাইকে বৰ্তমান গাইজ আমি যাই আছোঁ তো গাইজ আমি অকলে যাই আছোঁ আৰু নদীৰ পাৰত যাই দেখা লৈ আছে তো পিছফালে চাইছে এটা নিয়ম আহি আছে তো দাদাহঁত পিছত আহি আছে আৰু আমি আগত যাই আছোঁ তো পালোৱে নদীৰ পাৰ তো বলক তেনেহ'লে যাই আছোঁ গাইজ মই একদম চেণ্টাৰত বহিছোঁ বলক তেনে নদীৰ পাৰ এই পিছত এটা আছে বৰ্তমান গাইজ নদীৰ পাৰৰ ওচৰত আহি পালোঁ আৰু ইয়াতে আছে এতিয়া ঠাকুৰটো নমাই দিব আৰু এইফালে দাদাহঁত আহিছে এই গাড়ীটো লৈ মানে আমাৰ ঘৰৰ মানে দাদাৰ গাড়ীটো লৈ আহিছে তো এতিয়া ঠাকুৰটো নমাই মানে নদীত বিসৰ্জন দিব তো বহুত বেয়া লাগি আছে যদিও বিসৰ্জনটো দিবই লাগিব আৰু এইফালে দি আছে এই দুজন আৰু ঠাকুৰটো এতিয়া নামাম তো আপোনারা চাব এতিয়া নামাই বিসৰ্জন দি দিব বৰ্তমান গাইজ নদীৰ পাৰত আহি পালোঁ তো এতিয়া বিসৰ্জন দি দিব মাক মানে বহুত বেয়া লাগি আছে গাইজ তো অহা বছৰ আকৌ পূজা হ'ব তো এতিয়া নদীত নামিল আৰু এতিয়া দি দিব বিসৰ্জন তো একেল বিসৰ্জন হৈ গ'ল তো মনসা মা যাতে সকলোৱে ভালে থাকে তো বিসৰ্জন হৈ গ'ল এতিয়া যাব লাগে তো গাইজ মাক মানে বিসৰ্জন দিয়া হৈ গ'ল আৰু এতিয়া মানে ঘৰত যাব লাগে তো এইফালে এই গাড়ীটোতে আমি আহিছিলোঁ আৰু এই গাড়ীটোতে ঘৰলৈ যাম তো গাইজ ঘৰলৈ যাই আছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দি যাব গাইজ বাই বাই